নমস্কাৰ অল কুইক নলেজ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে আপোনালোকে চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। প্ৰথম কোৱেশ্চনটো হৈছে 2011 ৰ গণনা মতে অসমৰ হাতীৰ সংখ্যা কিমান? এ 5520টা, বি 5620টা, সি 5720টা, ডি 5820টা। শুদ্ধ উত্তৰটো হৈছে বি 5620টা। নেক্সট কুৱেশ্যন 2012 ৰ গণনা মতে অসমৰ গড়ৰ সংখ্যা কিমান? এ 2505টা, বি 2504টা, সি 2503টা, ডি 2502টা। শুদ্ধ উত্তৰটো হৈছে এ 2505টা। নেক্সট কুৱেশ্যন 2010 ৰ গণনা মতে অসমৰ বাঘৰ সংখ্যা কিমান? এ 100টা, বি 143টা, সি 142টা, ডি 150টা। শুদ্ধ উত্তৰটো হৈছে বি 143টা। নেক্সট কুৱেশ্যন অসমৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? এ মানাহ ৰাষ্ট্ৰীয় উদ্যান, বি ওৰাং ৰাষ্ট্ৰীয় উদ্যান, সি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডি নামেৰি ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰটো হৈছে সি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন? এ 5খন, বি 7খন, সি 6খন, ডি 4খন। শুদ্ধ উত্তৰটো হৈছে বি 7খন। নেক্সট কুৱেশ্যন ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? এ দৰং শোণিতপুৰ, বি বাক্সা বৰপেটা, সি নগাঁও মৰিগাঁও, ডি দৰং ওদালগুৰি। শুদ্ধ উত্তৰটো হৈছে এ দৰং শোণিতপুৰ। নেক্সট কুৱেশ্যন নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? এ ডিব্ৰুগড়, বি শোণিতপুৰ, সি গোলাঘাট, ডি নগাঁও। শুদ্ধ উত্তৰটো হৈছে বি শোণিতপুৰ। নেক্সট কুৱেশ্যন ওৰাং ৰাষ্ট্ৰীয় উদ্যান কাৰ নামেৰে নামকৰণ কৰা হৈছে? এ মহাত্মা গান্ধী, বি গোপীনাথ বৰদলৈ, সি ৰাজীৱ গান্ধী, ডি তৰুণৰাম ফুকন। শুদ্ধ উত্তৰটো হৈছে চি ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? এ ডিব্ৰুগড় তিনিচুকীয়া, বি ধেমাজি ডিব্ৰুগড়, চি মাজুলী, ডি তিনিচুকীয়া। শুদ্ধ উত্তৰটো হৈছে এ ডিব্ৰুগড় তিনিচুকীয়া। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? এ হেমিছ ৰাষ্ট্ৰীয় উদ্যান, বি কৰবেট ৰাষ্ট্ৰীয় উদ্যান, চি নামদফা ৰাষ্ট্ৰীয় উদ্যান, ডি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰটো হৈছে এ হেমিছ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে? এ পশ্চিমবংগ, বি মধ্যপ্ৰদেশ, চি অসম, ডি উৰিষ্যা। শুদ্ধ উত্তৰটো হৈছে বি মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন বৰ্তমান আমাৰ দেশত মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? এ 101খন, বি 102খন, চি 105খন, ডি 106খন। শুদ্ধ উত্তৰটো হৈছে ডি 106খন। নেক্সট কুৱেশ্যন 2019 মতে ভাৰতবৰ্ষত বাঘৰ সংখ্যা কিমান? এ 2967, বি 2867, চি 2767, ডি 2667। শুদ্ধ উত্তৰটো হৈছে এ 2967। নেক্সট কুৱেশ্যন বৰ্তমান ভাৰতত সিংহৰ মুঠ সংখ্যা কিমান? এ 650, বি 640, চি 630, ডি 620। শুদ্ধ উত্তৰটো হৈছে এ 650। নেক্সট কুৱেশ্যন আমাৰ দেশৰ সিংহ পোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? এ কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান, বি গিৰ ৰাষ্ট্ৰীয় উদ্যান, চি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডি ওৰাং ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰটো হৈছে বি গিৰ ৰাষ্ট্ৰীয় উদ্যান। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।